নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল এছকে স্কুল অফ ইকনমিক্সলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সো আজিৰ ভিডিঅ'টোত আমি ইণ্ডিয়ান ইকনমিৰ লগত ৰিলেটেড 20 মোষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন ডিছকাছ কৰিম সো আহকচোন আমি ষ্টাৰ্ট কৰোঁ সো ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াত সুধিছে যে হু ইজ দি প্ৰেজেণ্ট গভৰ্ণৰ অফ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমানৰ গভৰ্ণৰ কোন হয় সো ইয়াৰ আনসাৰটো হৈছে শক্তিকান্ত দাস নেক্সট কুৱেশ্যন হৈছে যে হু ইজ ফাদাৰ অফ ইকনমিক্স অৰ্থনীতিৰ পিতৃ বুলি ক'লে আমি কাক বুজিম বা অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় সো ইয়াৰ আনসাৰটো হৈছে আডাম স্মিথ কুৱেশ্যন নম্বৰ 3 হু ইজ ফাইনান্স মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ বিত্তমন্ত্ৰী কোন হয় ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে জানেই যে নিৰ্মলা সীতাৰমণ সো নিৰ্মলা সীতাৰমণৰ লগত জড়িত আৰু বেলেগকৈ কুৱেশ্যন আহিব পাৰে যেনে ধৰক যদি কুৱেশ্যনত আহে যে হু ইজ দি ফাৰ্ষ্ট ফিমেল ফাইনান্স মিনিষ্টাৰ অফ ইণ্ডিয়া বা ওমেন ফাইনান্স মিনিষ্টাৰ অফ ইণ্ডিয়া তেন্তে তাৰ উত্তৰ হ'ব নিৰ্মলা সীতাৰমণ সো নেক্সট কুৱেশ্যনটো হৈছে যে হোৱেন RBI ৱাজ এষ্টাব্লিছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সো ইয়াৰ আনসাৰ হৈছে 1935ত প্ৰাস্পেক্টিভ প্লেনিং মিন্স প্ৰাস্পেক্টিভ প্লেনিং বুলি ক'লে আমি কি বুজি পাওঁ সো প্ৰাস্পেক্টিভ প্লেনিং বুলি ক'লে আমি বুজিম যে এটা দীঘলীয়া সময়ৰ কাৰণে কৰা প্লেনিং সো যাক 15 to 20 ইয়াৰ্ছৰ কাৰণে কৰা হয় নেক্সট কুৱেশ্যনটো আমাৰ সুধিছে যে GST ষ্টেণ্ড ফৰ GST বুলি ক'লে কি বুজো সো GST বুলি ক'লে আমি গুডছ এণ্ড ছাৰ্ভিচ টেক্সক বুজিম সো GSTৰ লগত ৰিলেটেড আৰু দুটা কুৱেশ্যন আহিব পাৰে যেনে ধৰক হোৱাট ইজ CGST বা হোৱাট ইজ SGST সো CGST হৈছে চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স আৰু SGST হৈছে ষ্টেট গুডছ এণ্ড ছাৰ্ভিচ টেক্স সো কুৱেশ্যন নম্বৰ 7 হৈছে যে নাবাৰ্ড ৱাজ ফাউণ্ডেড ইন নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সো নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল সো কুৱেশ্যন নম্বৰ 8 হৈছে যে দি হেডকোৱাৰ্টাৰ অফ RBI ইজ লোকেটেড ইন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত মুম্বাইত সো কুৱেশ্যন নম্বৰ 9 দি নেশ্যনেলাইজেশ্যনছ অফ 14 মেজৰ বেংক টুক প্লেচ ইন সো আনসাৰ হৈছে 1969 আমি জানো যে 14টা প্ৰধান বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সো কিমান চনত কৰা হৈছিল বুলি কুৱেশ্যনত সুধিলে ইয়াৰ আনসাৰটো হ'ব 1969 চনত বা 1969ত দি পিৰিয়ড অফ প্লেন হলিডে ইন ইণ্ডিয়া ৱাজ আমি জানো যে 5 year প্লেনিং কৰা হৈছিল ইণ্ডিয়াত কিন্তু কেইবছৰমানৰ কাৰণে প্লেনিংটো কৰা হোৱা নাছিল সো তাক আমি প্লেন হলিডে বুলি কওঁ আৰু এই প্লেন হলিডে কিমান চনৰ পৰা কিমান চনলৈ হৈছিল সো ইয়াৰ উত্তৰটো হৈছে 1966 to 69 লৈকে নেক্সট কুৱেশ্যনটো সুধিছে যে হু ইজ দি চেয়াৰপাৰ্চনছ অফ নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয় সো ইয়াৰ আনসাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ সো যদি কুৱেশ্যনটো আহে যে হু ইজ দি প্ৰেজেণ্ট চেয়াৰপাৰ্চনছ অফ নীতি আয়োগ তেন্তে আমাৰ আনসাৰটো হ'ব নৰেন্দ্ৰ মোদী কুৱেশ্যন নম্বৰ 12 দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ এষ্টাব্লিছড নীতি আয়োগ টু ৰিপ্লেচ দি সো নীতি আয়োগ কাক ৰিপ্লেচ কৰিবৰ কাৰণে নীতি আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ আনসাৰ হৈছে প্লেনিং কমিশ্যন সো প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিবৰ কাৰণে 2015 চনত নীতি আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল দেন হোৱাট কাইণ্ড অফ টেক্স ইজ GST কেনেধৰণৰ টেক্স সো আনসাৰ হৈছে ইনডাইৰেক্ট টেক্স আমি জানো যে দুই ধৰণৰ টেক্স ডাইৰেক্ট আৰু ইনডাইৰেক্ট সো GSTটো হৈছে আমাৰ ইনডাইৰেক্ট কাইণ্ড অফ টেক্স সো কুৱেশ্যন নম্বৰ 14ত সুধিছে যে প্লেনিং কমিশ্যন ৱাজ এষ্টাব্লিছড ইন দি ইয়েৰ প্লেনিং কমিশ্যন কোনটো ইয়েৰত স্থাপন কৰা হৈছিল সো ইয়াৰ আনসাৰ হৈছে 1950 বৰ্তমান প্লেনিং কমিশ্যন নাই প্লেনিং কমিশ্যনৰ সলনি আমাৰ কি আছে নীতি আয়োগ সেইটো কথা মনত ৰাখিব আপোনালোকে সো কুৱেশ্যন নম্বৰ 15 হৈছে ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান ইকনমিখন কেনেধৰণৰ ইকনমি হয় সো ইয়াৰ আনসাৰটো হৈছে মিক্স ইকনমি সো এতিয়া আমি জানিব লাগিব যে মিক্স ইকনমিনো কি হয় মিক্স ইকনমি বুলি ক'লে এনেকুৱা এটা ইকনমিক ব্যৱস্থা হয় য'ত প্ৰাইভেট আৰু পাব্লিক দুইটা ছেক্টৰে মিলি কাম কৰে সো আমাৰ ইণ্ডিয়াত মিক্স ইকনমি আছে ডেট মিন্স ইণ্ডিয়াত প্ৰাইভেট ছেক্টৰেও কাম কৰে আৰু পাব্লিক ছেক্টৰেও কাম কৰে সো কুৱেশ্যন নম্বৰ 16 হৈছে যে লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক ইন ইণ্ডিয়া সো ভাৰতৰ লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক কোনটো সেইটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া এইটো নিশ্চয় আপোনালোকে জানেই নেক্সট কুৱেশ্যন হৈছে আমাৰ হোৱাট ইজ FEMA FEMA সো ইয়াৰ মিনিং হৈছে ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট মনত ৰাখিব বন্ধুসকল যে ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট হৈছে FEMA সো নেক্সট কুৱেশ্যন হৈছে আমাৰ চেছ ফুল ফৰ্ম SEZ ফুল ফৰ্ম কি
চ' ইয়াৰ ফুল ফৰ্মটো হৈছে স্পেচিয়েল ইকনমিক জ'ন আৰু এই ক্ষেত্ৰত আমি আৰু এটা কথা মনত ৰাখিলে ভাল হয় যে চেছটো প্ৰথম ইন্ট্ৰডিউচ ক'ত কৰা হৈছিল সেইটো হৈছে চাইনাত দেন কুৱেশ্যন নাম্বাৰ 19 যে মানিটাৰী পলিচি ইন ইণ্ডিয়া ৱাজ ফৰ্মুলেটেড বাই মানিটাৰী পলিচি ইণ্ডিয়া কোনে ফৰ্মুলেট কৰে ইয়াৰ আনচাৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৰে চ' কুৱেশ্যন নাম্বাৰ 20 ইজ চেলছ টেক্সটো কেনে ধৰণৰ টেক্স হয় চ' এইটো হৈছে ইনডাইৰেক্ট টেক্স চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল যদি চাই ভাল পালে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ